নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে জনাক দা নাইট লাইটাৰ ইউটিউব চেনেল। যদিহে আপোনাৰ পান কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগে এটা নিৰ্দেশনা আগবঢ়াইছে। তেখেতসকলে নিৰ্দেশনাত কৈছে যে যদিহে আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক নকৰে তেতিয়াহ'লে 31 ডিচেম্বৰৰ পাছত আপোনাৰ পান কাৰ্ডখন অচল হৈ পৰিব বা আপুনি ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব। এই গোটেই প্ৰসংগত আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। এই প্ৰতিবেদনত কেনেকৈ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিব বা কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগে নিৰ্দেশনাত কি কৈছে, এই গোটেই সবিহে এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টোৰ পৰা যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেন্তে এটা লাইক কৰিব, কিয়নো আপোনালোকৰ এটা লাইকে আমাক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ অনুপ্ৰেৰণা যোগায়। 31 ডিচেম্বৰৰ আগত কৰক এই কাম, অন্যথা অচল হ'ব আপোনাৰ পেন কাৰ্ড। আধাৰ কাৰ্ডৰ সৈতে পেন অৰ্থাৎ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ কাৰ্ড সংযোগৰ দিন 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। ভাৰতৰ আয়কৰ বিভাগে এবাৰ অচল বুলি ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। চৰকাৰৰ তৰফৰ পৰা এই নিৰ্দেশনা। আপোনাৰ যদি আধাৰ আৰু পেন কাৰ্ড আছে আৰু যদি আপুনি দুয়োটাকে সংযোগ কৰিছে তেন্তে আপোনাৰ চিন্তাৰ কাৰণ নাই, কিন্তু যিসকলে কৰা নাই সেইসকলে 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব এই কাম। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড চেণ্ট্ৰেল বোৰ্ড অৱ ডাইৰেক্ট টেক্সেছে জাৰি কৰিছে এই নিৰ্দেশনা। ঋণ আৰু ক্ৰেডিট কাৰ্ড লোৱাৰ বাবে পেন কাৰ্ডৰ অবৈধ ব্যৱহাৰ হৈ থকা বুলি পোৱা প্ৰতিবেদনৰ ফলতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেংক একাউণ্ট, কৰ পৰিশোধ আদিৰ লগত পৰিচয় পত্ৰ হিচাপেও পেন কাৰ্ডৰ ব্যৱহাৰ হৈ আহিছে। ফাইনেন্সিয়েল বিলৰ মতে ডেডলাইন শেষ হোৱাৰ পিছত লিংক নকৰা পেন কাৰ্ডসমূহ অচল বিবেচিত হ'ব। সেয়েহে ইয়াৰ পূৰ্বে আপুনি আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ডৰ লিংক কৰাই লোৱাটোৱে উচিত হ'ব। কেনেকৈ লিংক কৰিব আপুনি পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড? SMS-ৰ দ্বাৰা আপুনি লিংক কৰক। আয়কৰ বিভাগে SMS-ৰ জৰিয়তে আধাৰ আৰু পেন কাৰ্ডক লিংক কৰিবলৈ কয়। ইয়াৰ বাবে যিকোনো এজন লোকে নিজৰ ফোনৰে ডাঙৰ আখৰত UIDPN লিখি স্পেচ এৰি 12টা সংখ্যাৰ আধাৰ কাৰ্ডৰ নম্বৰ বহুৱাই আকৌ স্পেচ এৰি পুনৰ পান কাৰ্ডৰ 10টা নাম্বাৰ লিখি 2টা নম্বৰত পঠিয়াই দিব লাগিব। তাৰ পাছত এটা কনফাৰ্মেশ্যন মেছেজ আহিব, তাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড সংযোগ হৈ যাব। মই আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে স্ক্ৰীনত দেখি আছে। প্ৰথমতে আপুনি মেছেজ বক্সত UIDPAN লিখি স্পেচ এৰিব, 12টা সংখ্যাৰ আধাৰ নাম্বাৰটো বহাই দিব, আকৌ স্পেচ এৰিব, এৰি 10টা নম্বৰৰ পান কাৰ্ড লিখি আপোনালোকে 567678 বা 56161 নম্বৰলৈ SMS কৰিলে আপোনাৰ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ হৈ যাব। ধন্যবাদ।